মৰ্নিং আৰু আজি হৈছে বছৰটোৰ প্ৰথমটো দিন আজি 1 জানুৱাৰী সো সকলোকে মোৰ ফালৰ পৰা হেপী নিউ ইয়েৰ আৰু নতুন বছৰৰ সকলোকে শুভকামনা থাকিল যাৰ যি মনৰ ইচ্ছা আছে সকলোবোৰ যেন পূৰণ হয় আৰু সকলোৰে গোটেই বছৰটো যেন ভালে ভালে যায় তাৰে কামনা কৰিলো আৰু আজি হৈছে 1 জানুৱাৰীৰ থাম্বনেল চাইটো গম পাইছে যে আমি ক'ত যাম আৰু এতিয়া বাজিছে ৰাতিপুৱাৰ 3টা সো আমি উঠি গৈছো বা এতিয়ালৈ উঠা নাই মা উঠিছে পাপা উঠিছে মই উঠিছো আৰু এতিয়া আমি ঘৰৰ কামবিলাক জলদি কৰি লওঁ ঘৰৰ ভিতৰৰ কামবিলাক কাৰণ বাহিৰতো এতিয়ালৈ আন্ধাৰে হৈ আছে পোহৰ হোৱা নাই সো এতিয়া জলদি ঘৰৰ কাম কৰি পেলাই আপোনালোকক লগ পাই আছো কাৰণ 5টা বজাত আহি পাব গাড়ী সো তাৰে আগতে আমি সকলোবোৰ কাম শেষ কৰিব লাগিব সো জলদি কৰি লওঁ কামবিলাক নেক্সট আপোনালোকক লগ পাই আছো হেপী নিউ ইয়েৰ সো হেল্ল' গাইজ এতিয়া একদম গা পা ধুই ৰেডি পুৰা আৰু মাহঁতে ওলাই আছে আৰু বেকগ্ৰাউণ্ডত শব্দ অলপ হৈ আছে কাৰণ মনুহাত ঘৰতে থাকিব আজি সো সিহঁতক কলপাত চলপাত আনি দিছে সিহঁতে এতিয়াৰ পৰাই খাব ষ্টাৰ্ট কৰি দিছে আৰু আপোনালোকে দেখিছেনে বাহিৰত পুৰা আন্ধাৰ এতিয়ালৈ পোহৰি হোৱা নাই আৰু বহুত বেছি ঠাণ্ডা দিছে সো টুপি চুপি পিন্ধি লৈ পেলাই যাওঁগৈ কাৰণ 5টা বাজিল আৰু গাড়ী আহি আছে সো আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ আৰু এতিয়া আমি বাহিৰত ৰখি আছো গাড়ীৰ কাৰণে ইফালে বা আৰু ইয়াতে কি আছে আপোনালোকে গম পাব অলপ পিছত আৰু ইফালে আছে মা ইফালে আছে পাপা আমি পুৰা এটা ৰখি আছো আৰু বিৰাট ঠাণ্ডা দিছে আৰু ইফালে পোহৰ হোৱা নাই আৰু চবফালে কুঁৱলী হৈ আছে চ' আপোনালোকক দেখাই আছো আপোনালোকে চাই থাকক ভিডিঅ'টো অকণমান আহি পেলাই আমি ইয়াতে চাহ খাব ৰৈছোঁ আৰু এতিয়া বাজিছে 8:08 আৰু ইয়াতে চাহ খালোঁ আৰু ইটো চাইডে আছে পিছ চাইডে ইফালে বঙাইগাঁও যোৱা ৰাস্তাটো আৰু আমি ইয়াতে চাহ খালোঁ মা আৰু বা খাই আছে পাপা কেনেকুৱা লাগিছে চ' মাহঁতৰ হ'লে আমি এতিয়া যাম যিমান দূৰ বাৰু দেখাব চেষ্টা কৰি আছোঁ আৰু আহোঁতে দেখুওৱা নহ'ল কাৰণ বহুত কুঁৱলী আছিল চ' ভালকৈ দেখা নাপায় চ' দেখাব নোৱাৰিলোঁ আৰু এতিয়াহে জাষ্ট ৰ'দটো ওলাইছে 8টা বজাত চ' আপোনালোকক দেখাই যাম আপোনালোকে চাই থাকক ভিডিঅ'টো চ' ফাইনেলি আমি আহি পালোঁ ইয়াতে আৰু ইয়াতে আমাৰ গাড়ীখন পাৰ্কিং কৰিলে আৰু অকণমান ওপৰৰ ফালে আছে আৰু ইয়াতে মানে ইমানেই সেয়া গাড়ী পাৰ্কিঙৰ পৰা মানুহবিলাকে মাতি আছে আৰু ইফালে পুখুৰী এটা আছে আমি জাষ্ট গাড়ীৰ পৰা নামিছোঁ আৰু এতিয়া আপোনালোকক দেখাই আছোঁ ইফালে গোটেই দোকানবোৰ আছে আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ আৰু এতিয়া আমি যাব ওলাইছোঁ আমাৰ পিছফালে ইফালে আছে মা মহামায়াৰ মন্দিৰ আৰু পাপা মই মা আৰু বা পিছফালে আহি আছে চ' আপোনালোকক যিমান দূৰ বাৰু দেখাবলৈ চেষ্টা কৰি যাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰোঁ ইয়াতে বহুতে বেছি বান্দৰ আমি লাঠি লৈ আহিব লগা হৈ গৈছে ইফালে বহুত বান্দৰ আছে বহুতে বেছি বান্দৰ আছে বা কেনেকুৱা লাগিছে ভাল লাগিছে
Apa? আৰু ইয়াতে আমি তলত সেৱা কৰিলোঁ আৰু ইয়াত ওপৰত আৰু এটা মন্দিৰ আছে চ' তালৈ গৈ আছোঁ আপোনালোকক যিমান দূৰ পাৰোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ আশা কৰিম ভিডিঅ'টো শেষলৈ চাওক Pate tolu, oh tolu. আমাৰ ইয়াতে সেৱা কৰা হৈ গ'ল আমি নেক্সট বেলেগ এটা মন্দিৰত যামগৈ আৰু ইয়াতে নহয় বহুতে বেছি বান্দৰ আপোনালোকে ভিডিঅ' দেখা পাইছে চাগে বহুত বেছি বান্দৰ আছে আৰু এতিয়া আমি যাম বেলেগ এটা মন্দিৰত আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই এতিয়া আমি শ্ৰী শ্ৰী মহামায়া স্নান ঘাট মন্দিৰত আহি পালোঁ আৰু এতিয়া আপোনালোক দেখাই আছোঁ আপোনালোকে চাই থাকক আমি সেৱা কৰিলোঁ ইয়াৰে ভিতৰত বহুতকেইটা মন্দিৰে আছে ইয়াতে মহামায়াৰ যোনটো পুৰণা মন্দিৰ সেইটো আছে কালী মন্দিৰ আছে কৃষ্ণ মন্দিৰ আছে চ' ইয়াতে আমি সেৱা কৰিলোঁ নেক্সট এইবাৰ আৰু গৈ
চ' আপোনালোকে চাই থাকক। ইয়াতে সাপৰ ভিতৰতে এনেকৈ কিছুমান ছবি আঁকাই আছে আৰু কিছুমান কিবা লিখাই আছে। চ' ভিতৰৰ ফালে সেইখিনিয়ে আছে আৰু এইটো হ'ল সাপটো পূৰা একদম পূৰা আৰু এতিয়া এইখিনিয়ে আগফালে আৰু ইফালে ডাঙৰকৈ এটা হনুমান আছে আৰু ইফালে সাপবোৰ আছে আৰু ইফালে মন্দিৰ দুটা আছে। আৰু এতিয়া আমি মন্দিৰ দৰ্শন কৰি আহিলোঁ। অকণমান সময় গাড়ীতে বহিছোঁ আৰু খাব ওলাইছোঁ মিছ। এইফালে আছে বা আৰু মা আৰু পাপা আছে বাহিৰত। চ' কেনেকুৱা লাগিলে যে? মজা লাগিলে। আৰু এটা আছে মন্দিৰ, সেইটো দৰ্শন কৰি নেক্সট ঘৰত যাম। য়েছ, আৰু আজি কিবা এটা স্পেচিয়েল আছে সেইটোতো গম পাবই। আপোনালোকে ভিডিঅ'টো সেইফালে চাই থাকক, আমি খাই লওঁ। আৰু এতিয়া আমি ইয়াৰে এটা কালী মন্দিৰত আহিছোঁ আৰু ইয়াৰে মূৰ্তিটো বহুতে ডাঙৰ হয়। আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। হয় তাতে কৰিছে কৈছিলোঁ আজি কিবা এটা স্পেচিয়েল আছে। চ' আজি হ'ল মোৰ মাৰ বাৰ্থডে। চ' আমি আজি ইয়াতে কেক কাটিম, কেক লৈ আহিছোঁ। চ' আপোনালোকক দেখাম, আপোনালোকে চাই থাকক। ডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে। ইয়াতে ধুনীয়া এটা বেহৰৰ খেতি আছে। চ' ভাবিলোঁ এবাৰ চাই আহোঁ। চ' আপোনালোককো দেখাওঁ। বেহৰৰ খেতি দেখিছেনে? চাৰিওফালে পূৰা হালধীয়া হালধীয়া, চাই কিবা এটা ভাল লাগি গৈছে। ৰাস্তাত দেখিলেও বহুত আছে এনেকুৱা খেতি আৰু এইটো ৰাস্তাৰ ওচৰত দেখি পেলাই মই ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। চ' ইয়াতে আহি গ'লোঁ। চাৰিওফালে সেউজীয়া, চাৰিওফালে হালধীয়া 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 হৈ আছে, চাই খুবেই ভাল লাগিছে। চ' আপোনালোকে কমেণ্টত জনাব নাপাহৰিব যে চাই পেলাই কেনেকুৱা পালে বেহৰৰ খেতিটো। আৰু মোৰতো খুবেই ভাল লাগিলে, আমি ফটো উঠিলোঁ, আপোনালোককো দেখালোঁ। আৰু এতিয়া আমি অকণমান ব্ৰেক লৈছোঁ, বহুত দূৰ আহিলোঁ আৰু এতিয়া আমি ইয়াতে খাম ভাত। নাম হ'ল মা মহামায়া। চ' ইয়াতে আমি খাম, খাই লৈ নেক্সট আৰু যাম। চ' আপোনালোকে চাই থাকক। আৰু এতিয়া আমি ইয়াতে
বহি গৈছোঁ অকণমান পিছত অৰ্ডাৰটো দিম মাহঁত মানে বাহিৰত গৈছে মাহঁত আহিলে অৰ্ডাৰটো দিম আপোনালোকে খাই আছে আৰু এয়া আমাৰ ভাত আহি গ'ল ইফালে মাৰ পাপা আৰু চিকেনটো আহিব বাকী আছে চ' এইখিনি আৰু এতিয়া আমি আৰু এতিয়া 6টা বাজি গৈছে চ' গাড়ীত বহি একদম ভাল লাগিছে আমি সকলোৱে চাহ খাব চ' ফাইনেলি গাইজ আমি ঘৰ আহি পালোঁ আৰু এতিয়া 7:30 বাজি গৈছে চ' জাষ্ট ঘৰ আহি পাইছোঁ আৰু আজি যিমান দূৰ পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো এইখিনিয়ে আছিল যদি চাই ভাল পালে প্লিজ এটা লাইক কৰিব আৰু কমেণ্টত জনাব নাপাহৰিব যে কেনেকুৱা লাগিছে চাই চ' সকলোকে হেপী নিউ ইয়েৰ আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে